নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি অনুশীলনী 1.1 প্ৰশ্ন উত্তৰ কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে তলৰ প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা। এই 140 যোনটো সংখ্যা দিয়া হৈছে ইয়াক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি সিহঁতৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগিব। গতিকে আমি প্ৰথমে 140ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম। শেষত 0, 2, 4, 6, 8 থাকিলে যিকোনো সংখ্যা 2 ৰে বিভাজ্য হ'ব। গতিকে ইয়াত যেহেতু 0 আছে গতিকে 2 ৰে বিভাজ্য। 2 ৰে একক না যায় 14 কৰিম, 2 7 গুণ 14, 2 0 গুণ 0। আকৌ শেষত 0 ওলাইছে গতিকে 2 ৰে বিভাজ্য। 2 3 গুণ 6 1 থাকিল, 1 0 10, 2 5 গুণ 10। যেহেতু শেষত 5 আছে গতিকে 5 ৰে বিভাজ্য। 5 7 গুণ 35। এতেকে 140ৰ মৌলিক উৎপাদকৰ গুণফল হ'ল 2 × 2 × 5 × 7। এনেদৰে 2 নম্বৰৰ কুৱেশ্যনটো হৈছে 156। 156ৰো মৌলিক উৎপাদকৰ গুণফল উৎপাদক বিশ্লেষণ কৰো। প্ৰথমে যেহেতু শেষত 6 আছে গতিকে 2 ৰে বিভাজ্য। 2 একক নাযায় 15 কৰো, 2 7 গুণ 14, হাতে গলে থাকি গল 1, 1 6 16, 2 8 গুণ 16। এনেদৰে 78ক কৰো, আকৌ 2 ৰে যাব যেহেতু শেষত 8 আছে। 2 3 গুণ 6, 2 4 গুণ 8, 2 3 গুণ 6 ইয়াত থাকিল 1, 18 হল, 2 9 গুণ 18। 39ক লাষ্টত 9 আছে, 39ক যেহেতু লাষ্টত বা শেষত 9 আছে গতিকে 2 ৰে বিভাজ্য নহয়। 3 ৰে কৰি চাম, 3 গুণ 3, 3 3 গুণ 9। 13 কোনো এটা সংখ্যাৰে বিভাজ্য নহয়। এতেকে 156ৰ মৌলিক উৎপাদকৰ গুণফল হ'ল 2 পূৰণ 2 পূৰণ 3 পূৰণ 13। এনেদৰে 3 নম্বৰটোৰ প্ৰশ্ন আছে 3825। 3825 যেহেতু শেষত 5 আছে গতিকে সংখ্যাটো 5 ৰে বিভাজ্য। 5 ৰে 3ক নাযায়, 38ৰ ওচৰত লৈ যাওঁ, 5 7 গুণ 35, 3 থাকিল 32 হল, 6 5 গুণ 30, আকৌ 2 থাকিল 25, 2 5 25, 5 5 গুণ 25। আকৌ শেষত 5 আছে গতিকে 5 ৰে বিভাজ্য। 5 গুণ 5, 2 থাকিল 26 হল, 5 5 গুণ 25, 1 থাকিল 5 3 গুণ 15। এতিয়া এই সংখ্যাটো 5 ৰে নাযায়, এই সংখ্যাটো 153। ইয়াক যোগ কৰি চোৱা, 1 + 5 + 3 হলে আমি পাওঁ সংখ্যাটো 9। যেহেতু এই 9 সংখ্যাটো 3 ৰে বিভাজ্য হ'ব গতিকে এই গোটেই সংখ্যাটো 3 ৰে বিভাজ্য। অৰ্থাৎ আমি 153ক 3 ৰে হৰণ কৰিম, 3 ৰে গুণফল কৰিম। 3 5 গুণ 15, 3 গুণ 3। 5 1 6, 6 3 ৰে বিভাজ্য গতিকে 51 3 ৰে বিভাজ্য। 3 গুণ 3, 3 7 গুণ 21। 17 কোনো সংখ্যাৰে নাযায়, অৰ্থাৎ আমাৰ গুণফল হ'ল 3825ৰ গুণফল হ'ল 5 × 5 × 3 × 3 × 1 7। আমাৰ চতুৰ্থ প্ৰশ্নটো হ'ল 5005। চতুৰ্থ প্ৰশ্নটো হ'ল 5005 আৰু পঞ্চম প্ৰশ্নটো হ'ল আমাৰ 7429। 7429। প্ৰথমে চতুৰ্থ কুৱেশ্যনটো কৰো। 5005ৰ মৌলিক উৎপাদকৰ গুণফল যেহেতু শেষত 5 আছে 5 ৰে বিভাজ্য। 5 গুণ 5, 5 0 0, 5 0 0 1। এতিয়া 101ক 2 ৰে নাযায় যেহেতু শেষত 1 আছে। 3 ৰে যাবনে নাযায়, যোগ কৰি চাওঁ, 3 ৰে নাযায়, 4 ৰে নাযায়, 5 ৰেও নাযায়, 6 ৰেও নাযায়, 7 ৰে 7 গুণ 7 থাকি গল 30, 7 4 গুণ 28, 7 3 গুণ 21। 7 ৰে যাব,
7 এগুণ 7 থাকি গ'ল 3 শূন্য 7 4 গুণ 28 থাকি গ'ল 2 21 7 3 গুণ 21 143 এতিয়া 143 ক আমি কৰিব লাগিব 11 ৰে যদি আমি 11 কৰি চাও 11 এগুণ 11 থাকি গ'ল 3 3 3 33 অৰ্থাৎ ইয়াত 33 আছে এতিয়া 33 11 ৰে 13 বাৰ এতেকে 505 মৌলিক উৎপাদকৰ গুণফল হল 5 7 11 আৰু 13 এনেদৰে 7429 7 4 2 9 হৰণ কৰো 4 74 আছিলে তাত আমি 17 4 গুণ 7 4 28 8 4 গুণ 4 5 6 68 ওলালো থাকি গ'ল আমাৰ 6 6 পিছত 2 টো আনা 62 72 62 17 62 কেইবাৰ যাব পাৰে 17 লগত যদি আমি 3 পূৰণ কৰো 51 পাম অৰ্থাৎ আমি 3 কৰিব লাগিব 17 3 গুণ 51 থাকি গ'ল ইয়াত 1 ইয়াত 1 ইয়াত 9 এতিয়া ইয়াত থাকি গ'ল 1 1 9 119 17 ৰে যায় 7 বাৰ 117 17 7 গুণ 119 অৰ্থাৎ সম্পূৰ্ণ ৰূপে গ'ল আকৌ এই সংখ্যাটোক আমি কৰি চাব লাগিব 19 ৰে 43 19 দুগুণ 38 19 দুগুণ 38 43 পাই 43 रे 38 গলে থাকি গল 5 আর এই 7 টো আনি দেব 75 75 19 রে কেইবাৰ যায় যদি 19 লগত আমি 3 পূৰণ কৰো 9 3 গুণ 27 আর 7 3 গুণ 3 4 5 75 পাই যাম তাহলে আমার সংখ্যাটো হল 0 অর্থাৎ আমি 19 রে 437 ক 23 বার কৰিম এতেকে আমাৰ গুণফলটো হল 7429 ইকুয়াল টু 17 into 19 into 20 question number 2 তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাউ উলিওৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাউ ইকুয়াল টু সংখ্যা দুটাৰ গুণফল আমাৰ কোৱেশ্চনত সংখ্যা দুটা দিয়া আছে 26 আৰু 91 ইহঁতৰ প্ৰথমে আমি মৌলিক উৎপাদক বিশ্লেষণকৰণ কৰিম 26 ক ভাঙা 26 ক যাব 2 रे 2 13 আর 91 কো উৎপাদক বিশ্লেষণ কৰা 91 যায় 7 रे 7 গুণ 7 7 13 21 21 ৰ উৎপাদক 2 into 13 আৰু 91 ৰ উৎপাদক 7 into 13 এতেকে গসাউ হব দুয়োপিনে থকা সাধাৰণ উৎপাদক অৰ্থাৎ 13 আৰু 13 ৰ পৰা এটা 13 আৰু লসাউ হব লসাগু হব এই যোনটো আমি গৰিষ্ঠ সাধাৰণ উৎপাদক ললো গসাউ ললো সেইটো লম প্ৰথমে তাৰ পিছত বাকিবোৰ সংখ্যা লম 2 আৰু তলৰ পৰা 7 13 দুগুণ 26 26 7 26 7 7 6 গুণ 42 और 2 7 দুগুণ 14 1 14 4 8 182 এতিয়া আমি সত্যাপন কৰিব লাগিব এতিয়া লসাগু পূৰণ গসাউ ইকুয়াল টু সংখ্যা দুটাৰ গুণফল অৰ্থাৎ
আমার লসাগু আছে 182 পূরণ গসাগু আমার ওলাইছো আমি 13 আর সংখ্যা দুটা আছে 26 আর 91 26 আর 91 পূৰণফল সমান হলে শুদ্ধ উত্তৰটো শুদ্ধ হৈছে আৰু পূৰণফল যদি অসমান হলে আমাৰ উত্তৰটো ভুল হৈছে এটা 13 লগত 182 পূৰণ কৰা 3 দুগুণ 6 8 3 গুণ 24 4 3 3 4 5 2 এগুণ 2 8 এগুণ 8 1 এগুণ 6 6 3 পূৰণফলটো 3 2 6 6 এনেদৰে 26 আৰু 91 পূৰণ কৰা 26 91 6 গুণ 6 2 2 6 9 গুণ 54 4 হাতে গেলে 5 9 গুণ 18 23 2 3 6 6 2 3 6 6 অর্থাৎ সমান লাইছে সত্যাপন করা হল সত্যাপন করা হল আমার দ্বিতীয় কোয়েশ্চনটি হল 510 92 একে আমি প্রথমে 510 মৌলিক উৎপাদীকরণ করব 510 মৌলিক উৎপাদীকরণ করা 510 divided by 2 2 2 jar 4 এক থাকি গল 11 2 5 গুণ 10 আকৌ 10 থাকি গল 2 5 গুণ 10 শেষত 5 থাকিলে 5 এৰে 5 5 গুণ 25 আর 5 5 গুণ 5 3 রে 51 লগ যাব কারণ 5 এ কে 6 6 যোগফলক যদি 3 রে যায় গোটেই সংখ্যাটো 3 রে বিভাজ্য হয় অর্থাৎ 1 3 গুণ 3 7 2 থাকি গল 21 হল 3 7 গুণ 21 510 আমি লিখো 2 into 5 into 3 into 17 এন্দারে 92 আমি উৎপাদীকরণ করু 92 শেষত 2 আছে অর্থাৎ 2 এরে যাব 2 4 গুণ 8 2 6 গুণ 12 আকৌ 2 এরে করু 2 গুণ 4 2 3 গুণ 6 23 কোনো সংখ্যারে না যায় 23 এটা মৌলিক সংখ্যা গতিকে তা হরণ করিব না লাগে 2 into 2 into 23 এতেকে আমি সর্বপ্রথমে আমি গসাউ উলাম গসাউ মানে গরিষ্ঠ সাধারণ উৎপাদক দুয়োখানে কোনটো সংখ্যা একে আছে ইয়াত আৰু ইয়াত চোৱা 2 আৰু 2 আৰু 2 আৰু 2 অৰ্থাৎ 2 নাই 2 5 আছে তেনেহলে 2 মাত্ৰা আছে আমাৰ গসাউ 2 লিখিলো এতিয়া আমি লসাউ লিখো লসাগু মানে লঘিষ্ঠ সাধারণ উৎপাদক অর্থাৎ গসাউৰ পৰা যোনটো আমি 2 2 লৈছো সেই দুটা দুইৰ পৰা এটা 2 লম আৰু বাকিবোৰ সকলো লৈ লম 5 3 পূরণ 17 পূরণ 2 পূরণ 2 পূরণ 23 এটা পূরণ করা 2 5 3 17 2 5 3 17 মানে 510 আর 23 দুগুণ 46 3 দুগুণ 6 2 দুগুণ 4 এতে এই দুটা পূরণ করি সোয়া 510 46 6 গুণ 0 6 গুণ 6 5 6 5 গুণ 30 4 গুণ 0 4 গুণ 4 5 4 গুণ 20 অর্থাৎ 2 3 4 6 0 আমার লসাগু হল 2 3 4 6 0 এতিয়া আমি সত্যাপন কৰি দেখুৱাব লাগিব এতিয়া এইটো তোমালোকে তলত লিখিবা এতিয়াটো এতিয়া লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল আমাৰ লসাগু আছে 2 3 4 6 0 2 3 4 4 6 0 into গসাগু আছে 2 আৰু সংখ্যা দুটা হল 510 আৰু 90 510 আৰু 92 অর্থাৎ এই দুটার পূরণফল 510 পূরণ 90 এটা আমি পূরণ করি চাও
2 শূন্য গুণ শূন্য 6 দুগুণ 12 2 4 দুগুণ 8 একে 9 2 3 গুণ 6 2 দুগুণ 4 আর এইটো পূরণ করিলে 510 92 2 শূন্য গুণ শূন্য 2 গুণ 2 2 গুণ 2 5 দুগুণ 10 শূন্য 9 শূন্য গুণ শূন্য 9 গুণ 9 5 9 গুণ 45 অর্থাৎ 46920 একে ওলাইছে উত্তৰটো গতিকে আমাৰ সত্যাপন কৰা হল এতেকে সত্যাপন কৰা হল থাকি গল 13 হল অর্থাৎ 2 6 গুণ 12 13 তাকো 1 থাকি গল অর্থাৎ 1 6 16 2 8 গুণ 16 আকো করা 2 রে একক না যায় 16 করিম 2 8 গুণ 16 2 4 গুণ 8 আকো করা 2 4 গুণ 8 2 2 গুণ 4 2 2 গুণ 4 2 2 গুণ 2 আকো 3 7 গুণ 21 এনেদরে 54 ক 2 রে যাব 2 2 গুণ 4 2 7 গুণ 14 3 9 গুণ 27 3 3 গুণ 9 3 3 6 আমি পালো 2 4টা 2 into 2 into 2 into 2 into 3 into 7 তেনেদৰে আমি 54 টো পালো 3 into 3 into 3 into 2 into 3 into 3 into 3 3 3 গুণ 9 6 9 গুণ 54 7 3 গুণ 21 21 দুগুণ 42 42 দুগুণ 84 84 দুগুণ 4 168 168 দুগুণ 336 ঠিক ওলাইছে এতেকে গসাউ গরিষ্ঠ সাধারণ উৎপাদক দুই ফালে থকা কমন সংখ্যা 2 2 3 3 অর্থাৎ এটা 2 আর এই দুটা 3 এর পরে এটা 3 3 দুগুণ 6 একেদরে লসাগু এই যোনটো দুটা আমি গরিষ্ঠ সাধারণ উৎপাদক লৈছো হিমতৰ পৰা এটা এটা লৈ ললো বাকি থকা বিলাক সকলো লৈ লোৱা ইয়া 2 1 2 3টা 2 আর এটা খা 2 পূরণ 2 পূরণ 2 তিনটা 2 আর এটা খা আকো পূরণ 3 পূরণ 3 3 পূরণ 3 এই দুটাটো লোৱা গলিয়া গতিকে 3 পূরণ 3 এটা পূরণ কৰা 3 গুণ 6 6 গুণ 12 12 গুণ 24 24 দুগুণ 48 24 দুগুণ 24 24 দুগুণ 48 48 এখানে পূরণ 3 3 9 6 9 গুণ 54 54 48 আর 54 পূরণ করি সোয়া 48 54 8 4 গুণ 32 আর 2 4 4 16 17 18 19 8 5 গুণ 40 আর 0 হাতে 4 5 4 গুণ 20 24 2 9 5 2 অলপ ভুল হল 3 3 গুণ 9 7 9 গুণ 63 3 দুগুণ 6 6 দুগুণ 12 12 দুগুণ 24 24 দুগুণ 48 48 লিখিলো পূরণ 3 3 গুণ 9 9 7 গুণ 63 এটা 48 আর 63 পূরণ করা 8 3 গুণ 24 আর 4 হাতে 2 7 গুণ 12 একে 13 14 8 গুণ 48 আর 8 হাতে গলে 4 6 গুণ 24 25 26 27 26 25 26 27 28 4 2 0 3 আমার লসাগুটো হল 23024 এতিয়া আমি সত্যাপন কৰি চাম উত্তৰটো শুদ্ধ ওলাইছে নে নাই এতিয়া লসাগু পূরণ গসাগু ইকুয়াল টু সংখ্যা দুটার
গুণফল অৰ্থাৎ লসাগু আছে আমাৰ 3024 আৰু গসাগু আমাৰ আছে 6 আৰু একেফালে সংখ্যা দুটা আমাৰ হ'ল 336 আৰু 50 এটা পূৰণ কৰি চোৱা 6 4 গুণ 24 ৰ 4 6 গুণ 12 13 14 4 6 গুণ 0 1 6 3 18 আৰু এই ফালেও কৰি চাও আমি উত্তৰটো শুদ্ধ ওলাইছে নে নাই 336 50 6 4 গুণ 24 ৰ 4 7 গুণ 12 13 14 ৰ 4 আৰু গলে 7 গুণ 12 কে 13 6 5 গুণ 30 ৰ 0 5 গুণ 15 16 17 18 8 হাতে গলে 5 3 গুণ 15 1 16 44181 উত্তৰটো হ'ল 18144 অৰ্থাৎ সত্যাপন কৰা হ'ল এতিয়া যেটো সমান ওলালে সত্যাপন কৰা হ'ল আমাৰ তৃতীয় প্ৰশ্নটো হৈছে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা প্ৰথমে দিয়া হৈছে সংখ্যাটো 12 15 আৰু 21 আমাৰ ইয়াৰ লসাগু আৰু গসাগু উলিয়াবহে আছে গতিকে আমি শৰ্টতে কৰিম 12 15 আৰু 21ক লিখি লোৱা পাতি লোৱা মৌলিক উৎপাদীকৰণ পদ্ধতিৰ তাত আৰু যিকোনো দুটাক ইয়াত সংখ্যা তিনিটা আছে কিন্তু যিকোনো দুটাক যদি যায় যিকোনো সংখ্যা যেটা আমি লিখিব পাৰো এটা আমি 3 ৰে কৰো 3 4 গুণ 12 3 ৰে 15 কো যায় 3 5 গুণ 15 21ক 3 ৰে 3 7 গুণ 21 এনেদৰে আমি ইয়াক 4 ক ভাঙি দিও 4 গুণ 4 5 ৰ 5 7 ৰ 7 আকো 5 ৰে কৰো 5 5 ৰে একক না যায় অৰ্থাৎ একে লিখিম 5 ৰে 5ক এবাৰ 7ক না যায় 7ৰ 7 লিখিম আকো 7 ৰে একক না যায় 7 ৰে একক না যায় 7 ৰে 7ক এবাৰ অৰ্থাৎ এতিয়া গসাগু উলিওৱা তিনটা সংখ্যাকে কিহেৰে বিভাজ্য হৈছে প্ৰথমে 3 ৰে তিনটা সংখ্যাকে হ'ল কিন্তু 4 ৰে 4ক মাত্ৰ হৈছে 5ক 7ক হোৱা নাই অৰ্থাৎ আমাৰ মৌলিক উৎপাদীকৰণ পদ্ধতি আমি পালো যে 12 15 আৰু 21ক কিহেৰে যায় 3 ৰে যায় অৰ্থাৎ 3 হৈছে আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক এতিয়া লসাগু লিখা লসাগুটো হ'ব যিবোৰ সংখ্যা আমি উৎপাদক হিচাপে পাইছো এইটো শৰ্ট ফৰ্মত একেবাৰে লিখি দিবা 3 4 5 7 3 পূৰণ 4 পূৰণ 5 পূৰণ 7 অৰ্থাৎ পূৰণফল কৰা 4 3 12 12 5 গুণ 30 30 7 6 গুণ 42 420 এনেদৰে আমি শৰ্টত উত্তৰটো কৰিব পাৰো এইটো প্ৰশ্নটো চোৱা 17 23 আৰু 29 তিনটাকে একেবাৰে কৰি লোৱা কিহেৰে যায় তিনটা সংখ্যাক এটাও সংখ্যাৰে না যায় অৰ্থাৎ আমি একেৰে কৰিব পাৰো একেৰে কৰা 1 17 17 বাৰ 23ক 23 বাৰ আৰু 29ক 29 বাৰ এতিয়া কি কৰো 17 ৰে 17ক এবাৰ 23ক না যায় 23 লিখো আৰু 29ক 29 এনেদৰে আকৌ 23 ৰে পাতা 23 ৰে একক এবাৰ 23 ৰে 23ক এবাৰ আৰু 23 ৰে 29ক না যায় 29 লিখা আকৌ 29ক 29 ৰে কৰা কাৰণ 29 ৰে একক না যায় 29 ৰে একক না যায় 29 ৰে 29ক এবাৰ অৰ্থাৎ আমাৰ উৎপাদক আমি পালো 1 17 23 29 1 1 1 এই একৰ অৰ্থ নাই এতেকে গসাগু উলিওৱা কোনটো সংখ্যা তিনিটা সংখ্যা বিভাজ্য হৈছে কোনটো সংখ্যাৰ দ্বাৰা তিনটা সংখ্যা বিভাজ্য হৈছে এটাও সংখ্যা নাই অৰ্থাৎ একৰ দ্বাৰা অৰ্থাৎ গসাগু 1 আৰু লসাগু হ'ব সকলো উৎপাদকৰ পূৰণফল লসাগু হ'ব সকলো উৎপাদক অৰ্থাৎ 1 পূৰণ 1 নিলিখিলেও হয় 17 পূৰণ 23 পূৰণ 29ৰ পূৰণফল পূৰণ কৰি চোৱা 17 পূৰণ 23 7 3 21ৰ 1 হাতে গলে 2 3 3 3 4 5 7 2 14ৰ 4 2 2 1 3 যোগ কৰা 391 আকৌ আমি 17 আৰু 23 কৰিলে 29 পূৰণ কৰা 9 গুণ 9 9 9 গুণ 81 1
হাতে গলে 8 9 3 গুণ 27 27 যদি 8 দিও 35 এন্দারে 2 গুণ 2 9 গুণ 18 8 হাতে গলে 1 3 গুণ 6 কে 7 যোগ করা 9 3 8 5 13 আর 3 খাতে 3 এ 2 কে 11 অর্থাৎ আমার লসাগু হল 11339 আমাক যেহেতু লসাগু আৰু গসাগু মাত্ৰা ওলাব দিছে আমি ইমানতে সামৰি নিমাৰিম আমাৰ নেক্সট কোৱেশ্চনটো হল 8 9 আৰু 25 ইটো হল কোৱেশ্চন নম্বৰ 3 এতিয়া এনেকা সংখ্যা চোৱা যাক যোনটো দুটা সংখ্যা একেবাৰে যায় ধৰা 2 এৰে কৰো 8ক যায় কিন্তু 9 না যায় আৰু 2 এৰে 25ত না যায় 3 ৰে 9 যায় কিন্তু 8ক না যায় আৰু 25কো না যায় অৰ্থাৎ কোনো এটা সংখ্যাৰে কাকো না যায় গতিকে আমি কি কৰিম একেৰে কৰিম 1 8 গুণ 8 1 9 গুণ 9 25ৰ 25 ইয়াত তোমালোকে কি কৰিব পাৰা 8 এৰে 8ক এবাৰ 9 ৰ 9 আৰু 25ৰ 25 আকো 9 এৰে কৰা 9 এৰে একক না যায় 9 9 গুণ 9 25ৰ না যায় অৰ্থাৎ 25 এ লিখিম আকো ইয়াত পাতি 25 এৰে 25 কৰি দিয়া একৰে 25 গুণ 25 এতেকে আমার গসাউ অর্থাৎ যোনটো সংখ্যাৰে দুটা সংখ্যাকে তিনিটা সংখ্যাকে উৎপাদীকৰণ কৰিছো কোনটো সংখ্যা কোনো সংখ্যাৰে যোৱা অৰ্থাৎ 1 একেৰে যায় অৰ্থাৎ গসাউ আমাৰ 1 তেনেদৰে লসাউ লাবলৈ আমি কি কৰিম লসাগু লাবলৈ আমি 8 9 25 এক নিলিখিলেও হয় 8 9 আৰু 25ৰ পূৰণফল ওলাম 8 9 গুণ 72 72 আৰু 25 72 25 5 দুগুণ 10 শূন্য 7 5 গুণ 35 একে 37 2 দুগুণ 4 7 দুগুণ 14 অৰ্থাৎ 0 0 8 1 উত্তৰটো হ'ল 18 এইটোৱে আমাৰ উত্তৰ চতুৰ্থ নম্বৰৰ প্ৰশ্নটো হ'ল দিয়া আছে গসাগু 306 আৰু 657 এই সংখ্যা দুটাৰ গসাগু আমাৰ নাই আৰু লসাগু আমি উলিয়াব লাগিব সলিউশন বুলি লিখি লওঁ তাৰ পিছত আমি লিখো দিয়া আছে সংখ্যা দুটা দিয়া আছে সংখ্যা দুটা কি কি 306 আৰু 657 306 আৰু 657 তাৰে গসাউ দিয়া হৈছে গসাউ ইকুৱেল টু 9 আমি উলিয়াব লাগে লসাগু ইকুৱেল টু কোৱেশ্চন মাৰ্ক এতিয়া আমি কি কৰিম আমি জানো যে লসাগু আৰু গসাউৰ পূৰণফল লসাগু পূৰণ গসাউ ইকুৱেল টু সংখ্যা দুটা গুণফল সংখ্যা দুটাৰ গুণফল অৰ্থাৎ আমি যেতিয়া লসাগু আৰু গসাউ পূৰণ কৰো আমি সংখ্যা দুটাৰ গুণফলৰ সমান পাওঁ এতিয়া আমি কি কৰো লসাগু দিয়া হোৱা না অৰ্থাৎ লসাগুৰ ঠাইত লসাগু বুলি লিখি দিওঁ আমাৰ গসাউ দিয়া হৈছে 9 আৰু সংখ্যা দুটা দিয়া হৈছে 306 আৰু 657 ইন্টাৰ পূৰণফল অৰ্থাৎ পূৰণ চিন দিলো এতিয়া আমি লসাগুটো উলিয়াব আছে অৰ্থাৎ লসাগুটো অকলে থওঁ এই পূৰণ 9 টো যেটো ইয়াত পূৰণ হৈ আছে ইকুৱেলৰ সেই ফালে গলে কি হয় হৰণ হয় কাক হৰণ 306 আৰু 657 আমাৰ 9 এৰে হৰণ 9 এৰে কাটো 9 এৰে কাটিলে 9 3 গুণ 27 9 4 গুণ 37 অৰ্থাৎ 37 বাৰ গল এতেকে আমাৰ লসাগুটো আমাৰ ওলাই গল লসাগু
ইকুৱেল টু 34 থাকিল আৰু আমাৰ থাকিল 657 এই দুটা পূৰণ কৰা 657 আৰু 34 7 4 গুণ 28 আর 8 গেলে 2 5 8 20 21 22 7 24 25 26 7 3 গুণ 21 আর 1 5 3 15 16 17 আর 7 হাতে 1 7 18 কে 19 অর্থাৎ লসাগুটো হল 8 3 3 9 10 11 12 और 2 2 আমার লসাগুটো হল 2 2 3 3 আৰু 8 সমাধান পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6n সংখ্যাটো শূন্যৰে শেষ হ'ব পাৰেনে নাই মনত থবা যে যিকোনো এটা সংখ্যা 6n বা an থাকিলে শূন্যৰে শেষ হ'ব যদিহে এই এর উৎপাদক 2 আৰু 5 থাকে এর উৎপাদক 2 বা 5 থাকিলেহে যিকোনো এটা সংখ্যা শূন্যৰে শেষ হ'ব এটাকে প্ৰমাণ কৰো ইয়াক সলিউশন আমি জানো যে যিকোনো স্বাভাৱিক সংখ্যা আমি জানো যে যিকোনো স্বাভাৱিক সংখ্যাৰ বাবে n ৰ ঘাতৰ ক্ষেত্ৰত an সংখ্যাটো শূন্যৰে শেষ হ'ব যদি যদিহে এর উৎপাদকত 2 পূরণ 5 থাকে অর্থাৎ যিকোনো সংখ্যাৰ ঘাত শূন্যৰে শেষ তেতিয়াহে হ'ব যেতিয়া সংখ্যাটোৰ উৎপাদকত 2 আৰু 5 থাকে এটাকে আমাৰ প্ৰশ্নটো দিয়া হৈছিল 6n অৰ্থাৎ n ৰ উৎপাদক কৰো 2 পূৰণ 3 ওপৰত n যেহেতু ছয়ৰ উৎপাদকত 2 আছে কিন্তু কিন্তু 5 নাই আৰু যদি 5 না থাকে এই সংখ্যাটো শূন্যৰে শেষ নহয় অৰ্থাৎ যিকোনো স্বাভাৱিক সংখ্যা সংখ্যাৰ n ৰ ক্ষেত্ৰত সংখ্যা n ৰ ক্ষেত্ৰত n ৰ ক্ষেত্ৰত 6n সংখ্যাটো n ৰ ক্ষেত্ৰত 6n সংখ্যাটো শূন্যৰে শেষ নহয় এইটো হ'ল আমাৰ সমাধান